Hi friends, namaskar. Namaskar ka dhunu. Namaskar. Aji ami kot goi asu? Furibo kot Guwahati. Aji ami Guwahati dhunuk loi furiboloi goi asu. Aru ya dhunu sak jota muja pindha nai jota aru efale half pant aru spitting pindhi ready. Aru efale nasuni bilak bagurumba nasbi nasun ekbar nasun bagurumba nas aru tikli nas nase las korise. Hi friends, namaskar. Apunalok সকলোৱে ভালে থাকক কুশলে থাকক সদায় নতুন নতুন সপোন দেখক আৰু সেই সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ অহৰহ চেষ্টা কৰি থাকক ড্ৰিমছ অফ ফিউচাৰ জয় ho বুলি কৈছে ধুনুয়ে আৰু এতিয়া ধুনুক লৈ গুৱাহাটী ফুৰিবলৈ গৈ আছো আৰু আজি চাওক বতৰটো খুবেই ডাৱৰীয়া ৰাতি বহুত বৰষুণ দিছিলে আৰু সেই কাৰণে ইফালে ধুনুই ছাতি লৈ লৈছে আৰু এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট jalukbari গৈ আছো টেম্পুত উঠি আমি এতিয়া টেম্পুত উঠি গৈ আছো আৰু এতিয়া আমি কৃষ্ণচূড়াৰ দেশ jalukbari পালো আৰু jalukbari পোৱাৰ লগে লগে কিনকিনিয়া বৰষুণ দি আছে আৰু ছাতিটো আনি ফেলে বেকাৰ হোৱা নাছিলে আনি ভালে হ'ল আৰু এতিয়া আমি গৈ আছো এতিয়া বৰষুণ দিলে ধুনুই ছাতাটো মেলি ল'লে আৰু এতিয়া আমি নতুন আদাবাৰী নতুন মলটোত যোৱাৰ আগতে এইফালে সুদাকণ্ঠ মামা ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰটো আমি ঘূৰি আহিম হয়নে ধুনু I've been dreaming on in my head like I've seen it. A life worth living is a life with meaning. I'll do what I love till my heart stops beating. I'm feeding this demon. Friends, jalukbari eta iman dunia art dekhibole paisu. Eifale sak iman dunia art. Guwahati the city of art june akise. Tak বহুত ধন্যবাদ জনাইছো আৰু এইফালে চাওক খুদাকণ্ঠ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ ওচৰত এটা প্ৰকাণ্ড হৰাই চাওক ইমান ধুনীয়া লাগিছে দেখিবলৈ ফ্ৰেণ্ডছ এতিয়া ফাইনেলি আহিলো খুদাকণ্ঠ ভূপেন হাজৰিকাৰ সমাধি আৰু এইফালে চাওক ইমান ধুনীয়া এটা গুৱাহাটী ইউনিভাৰ্চিটিৰ এটো মেইন গেটটো আৰু এতিয়া ইউনিভাৰ্চিটিৰ ভিতৰত নাযাওঁ এইফালে সমাধিত যাম এতিয়া ভূপেন চাওক ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আমি তো কত আহিছো আমি তা jalukbari আহিছো আমি তা ভূপেন মামাক চাবলৈ যাই আছো আৰু এইফালে চাওক খুদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি আপোনালোকে যদি এই ঠাইত আহে তেনেহলে জোতা চেন্ডেল ইয়াতে খুলি থৈ যাব আৰু এইটোৱে হল মূল সমাধি আৰু চাবলৈ খুবেই ধুনীয়া এটো jalukbari নহয় অসমৰ এটা খুবেই ধুনীয়া ঠাই এটো আৰু ইয়াত মানে মই ভয়েস ওভাৰ কৰি দিছো কাৰণ কিয় জানে নাই ইয়াত খুদাকণ্ঠ ভূপেন হাজৰিকাৰ জীৱৰ তাৰ মানে কালজয়ী গীত আছে সেই গীতবোৰ অবিৰতভাৱে অনাবৰত বুজি থাকে সেই কাৰণে ইয়াত তাৰ মানে তেনেকৈ ডাইৰেক্ট ভিডিও বনোৱাটো অসুবিধা আৰু সেই কাৰণে মই ভয়েস ওভাৰ কৰি দিছো আৰু এইফালে চাওক এটা ৱাটাৰফল ইমান ধুনীয়াকৈ বনাই দিছে এতিয়া ওপৰত যাই চাই আহু বলক কি আছে ভূপেন হাজৰিকাৰ সৈতে জড়িত বহুত আলোকচিত্ৰ ইয়াতে আছে এফালে সব গম্বুজটো সব কেনেকুৱা দেখি আৰু এতিয়া ধুনু আৰু মই কি খাই গৈ আছো ধুনু পপকৰ্ন খাই গৈ আছো আৰু ফ্ৰেণ্ডছ এতিয়া আমি আদাবাৰী আহি পালো আৰু আদাবাৰীৰ এটো যেটো ফুট ব্ৰিজ আছে এই ফুট ব্ৰিজৰ ওপৰত আছো আৰু আদাবাৰীত ভালে কেইটা কি কয় শপিং মল আছে এইফালে তো বাজাৰ ইণ্ডিয়া আৰু এইফালে অলপ আগত আছে পেন্টালুন্স আছে আৰু নতুন কৰি খুলিছে ওয়েস্ট সাইড নামৰ এটা শপিং মল আৰু এইফালে এটো যেটো বিল্ডিং দেখিছে আপোনালোকে সেইটো আদাবাৰীৰ নতুন এটা শপিং মল খুলিছে সেই শপিং মলটো খোলা বেছি দিন হোৱা নাই আৰু এতিয়া সেই শপিং মলটো লৈ গৈ আছে এইফালে ধুনু আৰু মই আৰু এইফালে চাওক এটা কিমান ধুনীয়া এটা আৰু এইটো চাওক আদাবাৰী NCS স্কোয়াৰ মল আৰু এইফালে চাওক মলটো
আৰু এতিয়া আমি ভিতৰত সোমাই গৈ আছোঁ প্ৰথম আহিছোঁ আদাবাৰীৰ এই নতুন মলটোলৈ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এতিয়া ভিতৰৰ পৰা এপাক মাৰি চাই আহোঁ বলক কেনেকুৱা এই অচিনাকি বাবুটোক কেনেকৈ মাতি আছে এই ছোৱালীটোৱে লাজ ভয় একো নকৰে খাটাৰনাক আপীটো আৰু ইয়াতে আছে বিভিন্ন ধৰণৰ বিভিন্ন ৰঙৰ বিভিন্ন সাইজৰ বহুতো ধুনীয়া ধুনীয়া জোতা চেণ্ডেলৰ ষ্ট'ৰ ইয়াতে চাওক আমি তলত ঘূৰি পাকি চাই আহিলোঁ আৰু এতিয়া আমি এফালে ওপৰত যাম ওপৰত যাই অলপ চাই আহিম আৰু এইফালে কি আছে এইফালে মোবাইল শ্ব'ৰুম এতিয়া আমি ওপৰৰ ফ্ল'ৰত গৈ আছোঁ ইয়াতে ধুনুই জীপ চলাব আৰু ইয়াতে দাদাহঁতে অপাৰেট কৰিব মানে ধুনুৱে এনে চলাব ৰিম'ট কণ্ট্ৰল হয় বহা ধুনু বহা কেনে লাগিছে ধুনু ভাল লাগিছে ধুনু এতিয়া কাৰ চলাই আছে কাৰ আৰু ৰ'ব আপোনালোকে ভাবি আছে কিজানি ধুনুই এই গাড়ীটো অকলেই চলাই আছে আৰু ধুনুৱে এই গাড়ীটো আগতে কেতিয়াও দেখা নাই কেতিয়াও চলাই পোৱা নাই তাইনো অকলে চলাব কেনেকৈ কিন্তু ধুনুৱে চলা নাই এই লগত যে যাই আছে এই দাদাটোই ৰিম'টেৰে অপাৰেট কৰি আছে গাড়ীটো এই গাড়ীটো ৰিম'টেৰে চলাই আছে ধুনুৱে কেৱল বহি আছে আৰু ষ্টেয়াৰিংটো ধৰি আছে চাওক এই দাদাটোৱে ৰিম'টটোৰে ধুনীয়াকৈ চলাই আছে I've been dreaming on in my head like I've seen it. A life worth living is a life with meaning. I'll do what I love till my heart stops beating. I'm feeding this demon. Got a taste, can't erase bitterness in my face. Work a job every day till your dreams fade away. Like a card, never change. Play the game that we say. I need a break. Class 4 এইফালে সোমাই আহিছোঁ আৰু এইফালে কি আছে আৰু এইফালে ফাৰ্ষ্ট ফ্ল'ৰত সোমাই আহিছোঁ এইফালে ডাঙৰ মানুহৰ কাপোৰ আৰু এইফালে কিডছৰ বহুতো ধুনীয়া ধুনীয়া আকৰ্ষণীয় কাপোৰ আছে ইয়াতে আৰু ইয়াতে আমি ঘূৰি পাকি চাই আছোঁ ধুনু আৰু মই এইটো ধুনু লাগছে না আৰু এইফালে এপাক মাৰি যাওঁ এইফালেনো কি বস্তু আছে এইফালে সকলোবোৰ কাপোৰে এইফালে আৰু ইয়াতে আপোনালোকে এডিডাছৰ ব্ৰেণ্ডেড কাপোৰ পাব আৰু এইফালে জকিৰো ব্ৰেণ্ডেড কাপোৰ আছে আৰু এইফালে ইলেক্ট্ৰনিক্সৰ বহুতো ধুনীয়া আকৰ্ষণীয় বস্তু আছে ইয়াতে আপোনালোকে চাব পাৰিব আহি কেনে লাগিছে তোমাৰ ইয়াত আহি আৰু যাবা ধুনুক এপাক গাড়ীত উঠাইছোঁ গাড়ীত 3 পাক ঘূৰাৰ কাৰণে 100 টকা লৈছে ধুনু বোলে আৰু উঠিব বিচাৰি আছে আৰু ধুনুক নুঠালোঁ আৰু কেতিয়াবা আহিলে আৰু উঠাম ধুনুৰ এটা বহুত ডাঙৰ এটা অভিযোগ আছিলে আৰু সেইটো হ'ল এইটো চিৰিটো দেখা পাই ধুনুৰ ফুটব্ৰিজৰ নিজে যে গৈ থাকে উঠিবলৈ বহুত ইচ্ছা আছিলে আগৰ ভিডিঅ'বোৰত দেখা পাই ধুনুই মোক বহুত অভিযোগ কৰি আছিলে দেউতা মোক হ'লে নিনিয়া আজি ধুনুক আনিছোঁ ইয়াত উঠিবলৈ বহুত ইচ্ছা আছিলে আৰু অটল উদ্যানটো দেখিবলৈ লৈ গৈ আছোঁ ব'লা ধুনু ব'লা উঠা কেনে লাগিছে ধুনু উঠি ভাল লাগিছে না ধুনু নিজে গৈ আছে আৰু আজি ধুনু হেপী ইয়াতে উঠিবলৈ পায় হয় না ধুনু কেনে লাগিছে ধুনু ভাল লাগিছে বহুত ধুনীয়া এইফালেৰে আমি উঠি আহিলোঁ আৰু এইফালে এতিয়া আমি নামি যাব লাগিব এতিয়া আমি নামি যাম আহা ধুনু আহা আমি এতিয়া নামি গৈ আছোঁ ধুনু ধৰি থাকিবা ভালকৈ ধৰি থাকিবা আৰু সেয়া চাওক মজা ধুনু মজা লাগিছে না আহি পালোঁ সোমাই আহিলোঁ আমি অটল উদ্যানত আৰু ধুনু কেনে লাগিছে ভাল লাগিছে আৰু ভাল লাগিব ৰ'বা আৰু তোমাৰ চাবলগীয়া আৰু তুমি খেলিবলগীয়া সেইফালে চিলড্ৰেন পাৰ্ক আছে চিলড্ৰেন পাৰ্কটোলৈ লৈ যাম আৰু তাত এফালে চাওক ডাঙৰ কলহ আছে দুটা আৰু এফালে ধুনু টিকেটটো দেখুৱাই দিয়াচোন টিকেটটো এইটো চাওক টিকেট কাটি লৈছোঁ মোৰ আৰু ধুনুৰ কলহটো দাঙিব পাৰিবা
কলহটো দাঙিব নোৱাৰা তুমি, ইমান ডাঙৰ কলহ, বহুত পানী আছে। পানী নাই এনে কৈছোঁ মই। আৰু এইফালে চাওক বহুত ধুনীয়া এটা প্লেচ। আৰু ধুনু এইবোৰ দেখা পাই কেনেকুৱা লাগিছে এইবোৰ? এইবোৰ এইটো গৰুৰ, এইটো কিবা, আৰু এইটো ৰাক্ষস। ধুনু ভয় লাগিছে? এইফালে ধুনু বহুত ধুনীয়া লাগিছে। ধুনু বোলে ছিঙিবলৈ মন গৈছে, হয়নে ধুনু? নিছিঙিবা, ছিঙিলে গালি দিব, নিছিঙিবা। আৰু এইফালে ধুনীয়া ধুনীয়াটো আগত আছে, এইফালে আগত আছে তোমাৰ খেলা বস্তু, এইফালে সেইফালে চিলড্ৰেন পাৰ্ক আছে। আৰু কোনটোত উঠা? এফালে ভালে কেইটা আছে, কোনটোত উঠিবা? এইটোত চুচৰি যোৱাটোত উঠিব বোলে ধুনু প্ৰথমে। বাবু তুমি অকলে আহিছা? কোনে অহা নাই তোমাৰ লগত? অহা নাই বোলে। উঠা। ধুনু এফালে উঠি গৈছে। আৰু এফালে লাহেকৈ নামি আহা ধুনু, আহা। এইটো লেতেৰা হৈ আছে ধুনু, এবাৰে আহা, লেতেৰা হৈ আছে। আহা আহা। এইটোত উঠিব নালাগে আৰু তোমাৰ। এইটো এতিয়া মই ঘূৰাই দিম তোমাক। হা উঠা বাবু, উঠা 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 উঠা। মই ঘূৰাই দিম, উঠা। কেনে লাগিছে ধুনু? ভাল লাগিছে? আৰু ইয়াত বেলেগ বস্তু চাওক, এইটো মানে ভাইব্ৰেশ্যন হৈ থাকে। আৰু ধুনু ইয়াতে উঠি কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে? আৰু এইফালে বাবুটো ভাইব্ৰেশ্যন কৰি আছে। হৈ গ'ল। এতিয়া ধুনু এই বক্স ঝুলনাটোত উঠি লৈছে। এতিয়া ইয়াত ঝুলাই দিম আৰাম কৰি। ধুনু কেনে লাগিছে ইয়াত উঠি? বাবু তোমাৰ ভাল লাগছে? চাওক এইটো এটা সম্পূৰ্ণ বক্স, ইয়াত ভালেকেইজন উঠিব পাৰে। আৰু এতিয়া মই ঝুলাই আছোঁ। One, 2, 3। এতিয়া ধুনুই ইয়াতে ঝুলি আছে। ধুনু ইয়াতে উঠি কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে? জোৰে কোৱা, জোৰে। ভাল লাগিছে।